হেল্ল' নমস্কাৰ, মই ইউচুফ আৰু আপোনালোকে চাই আছে ৱে ডিজিটেল লাৰ্ণিং। শ্ৰদ্ধাৰ শিক্ষাগুৰু তথা আমাৰ ৱে ডিজিটেল লাৰ্ণিঙৰ ছাবস্ক্ৰাইবাৰসকল, লগতে মোৰ সতীৰ্থসকল সকলোকে গুড মৰ্ণিং জনাইছোঁ, ৱেলকাম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। কি খবৰ আপোনালোকৰ জনাব আৰু নিশ্চয় ভালে আছে তাৰে কামনা কৰিলোঁ। তো বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজত লৈ আহিছোঁ। বিশেষ সূত্ৰে গম পোৱা মতে এটা গুড নিউজ বুলি ক'ব পাৰি। আৰু ইতিমধ্যে আপোনালোকে জানে DWIৰ ৫,৫৫০টা যি নিযুক্তি প্ৰক্ৰিয়াৰ যি প্ৰক্ৰিয়াটো যেনেকৈ চলি আছে লেহেমীয়া গতিত, ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে ভেৰিফিকেশ্যনসমূহ ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে, আৰম্ভ হৈ গৈছে। অলৰেডি স্পৰ্টছৰ NCCৰ যিসকল আছিল কেণ্ডিডেটছ তেখেতসকলৰ ভেৰিফিকেশ্যন অলৰেডি হৈ গ'ল। আৰু এতিয়া এটা গুড নিউজ বুলিয়ে ক'ব পাৰি, যিহেতু আমি এটা ইনফৰ্মেশ্যন লাভ কৰিছোঁ। চ' শেষলৈকে চাব, মই কি হ'ব পাৰে গুড নিউজটো আপোনালোক মই জনাই আছোঁ। তো ইতিমধ্যে আপোনালোকে গম পাইছে যি DWIৰ যি নিযুক্তি প্ৰক্ৰিয়া প্ৰায় চলি আছে, কাৰণ ইতিমধ্যে আপোনালোকে গম পায় যে স্পেচিয়েল ৰিক্ৰুটমেণ্ট হৈ গ'ল। প্ৰায় 25,000 শিক্ষকক ৰেগুলাৰাইজ কৰিলে। আৰু এই যোৱা দুদিন আগতে এটা লিষ্ট উলিয়াই দিছিল স্পেচিয়েল ৰিক্ৰুটমেণ্টত। চ' সেইখিনি পৰ্যায়ক্ৰমে চলি আছে আৰু সেইবাবে হয়তো লেহেমীয়া হৈ আছে। ইতিমধ্যে আপোনালোকক মই অলৰেডি ইয়াৰ আগৰ ভিডিঅ'ত জনাইছিলোঁ। চ' আৰু যি আমাৰ চলিত যি নিযুক্তি প্ৰক্ৰিয়াত আমি যি এপ্লাই কৰিছোঁ, ইয়াৰ সাধাৰণ কেণ্ডিডেটসকলৰ যিসকল স্পৰ্টছৰ নহয় বা NCCৰ নহয়, PWD নহয়, তেখেতসকলৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব তাৰে এটা খবৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। হতাশ নহ'ব। ইতিমধ্যে গম পোৱা মতে ডিচেম্বৰ মাহৰ শেষৰ ফালে ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈ যাব। PWD সকলকে ধৰি সাধাৰণ যিসকল কেণ্ডিডেট আছে তেখেতসকলৰ ভেৰিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে ডিচেম্বৰৰ শেষৰ ফালে। চ' বন্ধুসকল, অধীৰ আশাৰে আপোনালোকে ৰৈ আছে, আমিও ৰৈ আছোঁ যে ডিচেম্বৰত যাতে ভেৰিফিকেশ্যনসমূহ হৈ যায়। আৰু এটা কথা হ'ল, আৰু বহুতেই আমাক ইনফৰ্ম কৰিছে যে নিযুক্তি প্ৰক্ৰিয়া বাতিল হ'ব নেকি। চাওক, যিহেতু ভেৰিফিকেশ্যনসমূহ চলি আছে, নিযুক্তি ইয়াত বাতিল হোৱাৰ কোনো প্ৰসংগই নাহে। আৰু বহুতেই কমেণ্ট কৰিছিল যে 4,000+ আৰু ভেকেঞ্চি দিয়াৰ কথা আছিল, এডভাৰ্টাইজমেণ্ট দিয়াৰ কথা আছিল, সেইখিনি একেলগে মাৰ্চ কৰিব নেকি এড আনি কেনে। চ' বন্ধুসকল, এইখিনি এতিয়ালৈকে আমি অৱগত নহওঁ। হয়তো এই নিযুক্তি প্ৰক্ৰিয়াখন যোৱাৰ পিছতে পিছেই পেৰেলেলকৈ ভেকেঞ্চি আনিব বুলি ইতিমধ্যে আমাৰ EM ছাৰে অলৰেডি জনাইছিল, আৰু সেইমতেই হ'ব, নিশ্চিত থাকক। চ' বন্ধুসকল, সেইটো আপোনালোকক মই জনালোঁ যে DWIৰ যি চলিত নিযুক্তি প্ৰক্ৰিয়া সেইটো অলৰেডি ভেৰিফিকেশ্যন আৰম্ভ হৈ গৈছে। আৰু ডিচেম্বৰ মাহৰ শেষৰ ফালেই সকলোৰে ভেৰিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে। সেইটো এটা গুড নিউজ বুলি ক'ব পাৰি, আমি বিশেষ সূত্ৰে গম পাইছোঁ। চ' আপোনালোকে বহুতে হয়তো বিশ্বাস নকৰিব পাৰে যে ক'ৰ পৰা ইনফৰ্মেশ্যন লাভ কৰিছে। আপোনালোকক সেইটো মই ক'ব নোৱাৰোঁ। তো আপোনালোকে ৱেইট কৰক ডিচেম্বৰৰ শেষলৈকে। আৰু যদি কোনোবাই DWI ভিজিট কৰিব খোজে, আপোনালোকে ভিজিট কৰিব পাৰে। আপোনালোকে ইনফৰ্মেশ্যনসমূহ ল'ব পাৰিব কেতিয়া মানে ভেৰিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে। আৰু এটা বিশেষ কথা আপোনালোকক মই কওঁ, যিহেতু ফেব্ৰুৱাৰীৰ 10 তাৰিখত মানে ইলেকশ্যন শেষ হ'ব, আপোনালোকে জানে। তাৰপিছতে আছে এক্সামসমূহ, মেট্ৰিকুলাৰ, HSৰ। চ' ফেব্ৰুৱাৰী মাহত মানে এইখিনি বন্ধ থাকিব, যাৰ কাৰণে ডিচেম্বৰতে ভেৰিফিকেশ্যন হোৱাৰ সম্ভাৱনা খুবেই বেছি আছে। আৰু মাৰ্চ এপ্ৰিলত আপোনালোকে জানে প্ৰভিজনেল মেৰিট লিষ্ট মাৰ্চৰ শেষৰ ফালে বা মাৰ্চত প্ৰভিজনেল মেৰিট লিষ্ট অহাৰ সম্ভাৱনা আছে। যিহেতু নিযুক্তি প্ৰক্ৰিয়াসমূহ মে' মাহত দিব বুলি ইতিমধ্যেই আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও অৱগত কৰাইছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে। চ' চিন্তাৰ কোনো কাৰণ নাই, নিশ্চয় ভালেই হ'ব সকলোৰে। ইমান দিন অপেক্ষা কৰিছে, আৰু 2-1 মাহ অপেক্ষা কৰিব লাগিব। সম্ভৱতঃ ভালেই হ'ব সকলোৰে। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক মই জনালোঁ
আৰু NISৰ বিষয়টো যিসকলে জনাই আছে যে এই চলিত প্ৰক্ৰিয়াত NIS সুযোগ পাবনে নাই চাওক, যিহেতু NISৰ প্ৰাৰ্থীসকলে মানে ন্যায়ালয়ৰ কাষ চাপিছিল আৰু ন্যায়ালয়ৰ পৰা অৰ্ডাৰ লৈ তেখেতসকলে এপ্লাই কৰিছিল। চ' যদি ইতিমধ্যে আপোনালোকে জানে যে 10 ডিচেম্বৰত তেখেতসকলৰ ফাইনেল হিয়াৰিং আছে। সেই জাজমেণ্ট মানে ফাইনেল হিয়াৰিঙত যদি NISৰ পক্ষত জাজমেণ্ট আহে তেতিয়াহ'লে NISৰ প্ৰাৰ্থীসকলৰ পূৰ্ণ সম্ভাৱনা থাকিব বুলি মই ভাবোঁ। আৰু সম্ভৱতঃ তেখেতসকলৰ ভাল খবৰ আহিবও পাৰে, যিহেতু লাষ্ট হিয়াৰিঙত আমি বহুত পজিটিভ চাইন আমি পাইছোঁ। চ' ভালে হওক সকলোৰে, তাৰে কামনা কৰিছোঁ। বন্ধুসকল, লগ পাম পৰৱৰ্তী ভিডিঅ'ত। আজিলৈ ইমানে। জয় অসম।